আজিৰ বিষয়টো হৈছে ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি। আমি সঘনাই এইটো শব্দ ব্যৱহাৰ কৰি থাকোঁ যে দেশত ইনফ্লেশ্যন হৈছে বা মুদ্ৰাস্ফীতি হৈছে। এতিয়া আমি চাওঁ যে মুদ্ৰাস্ফীতি কি। মুদ্ৰাস্ফীতি বুলি ক'লে আমি সাধাৰণতে চিধাচিধি ক'বলৈ হ'লে ক'ব পাৰোঁ যে যেতিয়া দেশ এখনৰ সামগ্ৰিক দৰসূচী বাঢ়ি যায় তেতিয়া তাকে মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন বুলি কোৱা হয়। কিন্তু ইয়াতে দুটা কথা থাকে যে সামগ্ৰিকভাৱে দৰসূচী বাঢ়ি যায় মানে কি, দৰসূচী ক্ৰমবৰ্ধমান হাৰত বাঢ়িব লাগিব আৰু একেধাৰে বাঢ়িব লাগিব। ইনফ্লেশ্যন হ'বলৈ হ'লে ইনফ্লেশ্যনৰ আমি ডেফিনেশ্যন হিচাপে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ডেফিনেশ্যন ক'ব লাগিব যে যেতিয়া এখন দেশৰ সামগ্ৰিক দৰসূচী ক্ৰমাগতভাৱে আৰু খৰকৈ ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হয় তেতিয়া তাক ইনফ্লেশ্যন বোলে, আৰু সেই সময়তে মুদ্ৰাৰ মূল্যটো কমি যায়। ইংলিছত যদি আমি কওঁ যে ইনফ্লেশ্যন মিনছ ছাবষ্টেঞ্চিয়েল এণ্ড ৰেপিড ইনক্ৰিজ ইন দ্য জেনেৰেল প্ৰাইচ লেভেল which causes a decline in the purchasing power of money. এতিয়া আমি এই যিটো সংজ্ঞাটো যদি বিশ্লেষণ কৰোঁ, ইনফ্লেশ্যন মানে আজি দৰসূচী কিবা এটা বস্তুৰ আজি দাম বাঢ়িছে, কাইলৈ আকৌ কমিছে, পৰহিলৈ আকৌ বাঢ়িছে, সেইটোক ইনফ্লেশ্যন বুলি কোৱা নহয়। ইনফ্লেশ্যন হ'বলৈ হ'লে গোটেই সমগ্ৰ দৰসূচী দেশৰ প্ৰতিটো বস্তুৰে দাম ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হৈ গৈ থাকিব লাগিব আৰু মুদ্ৰাৰ মূল্য কমি যাব লাগিব। এতিয়া মুদ্ৰাৰ মূল্য কমি যোৱা মানে কি? মুদ্ৰাৰ মূল্য কমি যোৱা মানে হৈছে যেতিয়া আমি এটা উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰিলে, যদি আগতে আজিৰ পৰা ৩-৪ বছৰৰ আগতে আমি ১০০ টকা এখন লৈ বজাৰলৈ ওলাই গ'লে যিমান বস্তু ক্ৰয় কৰিব পাৰোঁ, এতিয়া আমি ১০০ টকাত সিমানখিনি বস্তু ক্ৰয় কৰিব নোৱাৰোঁ। আৰু আমি সঘনাই কওঁ যে আজিকালি ১০০ টকাটোৰ একেবাৰে ভেলুৱে নাইকিয়া হৈ গৈছে। তাৰ মানে কি, আমি নজনাকৈয়ে সেই সংজ্ঞাটো ব্যৱহাৰ কৰি আছোঁ আমাৰ দৈনন্দিন জীৱনত, যে মুদ্ৰাৰ মূল্য কমি যোৱা মানে হৈছে মুদ্ৰাৰ এটা নিৰ্দিষ্ট মুদ্ৰাই আগতে যিমান সংখ্যক বস্তু ক্ৰয় কৰিব পাৰিছিলে এতিয়া সিমানখিনি নোৱাৰে। অৰ্থনীতিবিদ কেইনছৰ মতে যে প্ৰকৃত ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি হ'বলৈ হ'লে এখন দেশত প্ৰথমে পূৰ্ণ নিয়োগ হ'ব লাগিব, ফুল এমপ্লয়মেণ্ট হ'ব লাগিব। তাৰমানে দেশখনৰ প্ৰতিটো খণ্ডত প্ৰতিটো সম্পদেই ব্যৱহৃত হৈ থাকিব লাগিব, তাৰ পিছতহে প্ৰকৃত মুদ্ৰাস্ফীতি সম্ভৱ। মুদ্ৰাস্ফীতি দুটা কাৰণত হ'ব পাৰে এখন দেশত। এটা হৈছে চাহিদা বৃদ্ধিৰ ফলত হোৱা মুদ্ৰাস্ফীতি, যিটোক কোৱা হয় ডিমাণ্ড পুল ইনফ্লেশ্যন, নাইবা উৎপাদনী ব্যয় বৃদ্ধিৰ ফলত হোৱা মুদ্ৰাস্ফীতি, যিটোক কয় কষ্ট পুছ ইনফ্লেশ্যন। এতিয়া চাহিদা বৃদ্ধিৰ ফলত মুদ্ৰাস্ফীতি কেনেকৈ বৃদ্ধি হয়? যেতিয়া এখন দেশত যিবোৰ বস্তুৰ ছাপ্লাই থাকে বা যোগান থাকে, তাতকৈ যদি দেশখনৰ মানুহৰ বস্তুখিনি পোৱাৰ চাহিদাটো বেছি থাকে, তাৰমানে মানুহে বস্তু বেছিকৈ বিচাৰিছে অথচ বজাৰত বস্তু কমকৈ আছে, তেতিয়া কি কৰে, বিক্ৰেতাসকলে বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ মানুহে বিচাৰিছে এই বস্তু, সেইকাৰণে তেওঁলোকে দাম বঢ়াই দিয়ে আৰু তাৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। ঠিক একেদৰে যদি বস্তুৰ উৎপাদনী ব্যয় বৃদ্ধি হয়, যিসকল প্ৰডিউচাৰ তেওঁলোকে বস্তুটো প্ৰডাকশ্যন কৰোঁতে তাৰ ব্যয় বৃদ্ধি হ'ল, তেতিয়াহ'লেও মুদ্ৰাস্ফীতি হ'ব পাৰে, কাৰণ তেওঁলোকৰ প্ৰডাকশ্যন কষ্ট যিটো বৃদ্ধি হ'ব তেওঁলোকে সেইটো বস্তুটোৰ দৰত যোগ কৰিব আৰু আমি বেছি দাম ভৰি বস্তুটো কিনিব লাগিব, আৰু সেইদৰে দৰসূচী বাঢ়ি যায়। যদিও দেখা যায় যে ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি দেশখনৰ বাবে হানিকাৰক, কিন্তু এটা নিৰ্দিষ্ট হাৰলৈকে ইনফ্লেশ্যন অতি দৰকাৰী। কাৰণ কিয় দৰকাৰী? যেতিয়া বস্তুৰ দাম বাঢ়িব তেতিয়াহে দেশখনৰ যিসকল প্ৰডিউচাৰ হয় তেওঁলোকৰ এটা উৎসাহ থাকিব। সেইকাৰণে কোৱা হয় যে ইনফ্লেশ্যন আমি একেবাৰে ওলাই কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকে সদায় বস্তুটো যিকোনো মানুহেই যেতিয়া প্ৰডাকশ্যন ছেক্টৰত যাব তেতিয়া নিজৰ বস্তুটো অকণমান বেছি দামত বিক্ৰী হোৱাটো বিচাৰিব, তেওঁলোকে লাভ উপাৰ্জন কৰিব বিচাৰিব, আৰু সেইকাৰণে তেওঁলোকে বিচাৰিব যে ইনফ্লেশ্যনো কিছু পৰিমাণে হওক।